হাই গাইজ বিহুৰ বজাৰ কৰি আনিলে এনেকৈ আৰু সৰু-সুৰাকৈ বিহু পাতিম আৰু ইয়াতে কাৰণ আমাৰ ফেমিলিয়ে পাতিম 3টা মানুহ মোৰ বেটি হাজবেণ্ড আৰু মই ইয়াতে মানুহ নাই যেহেতু মই দুবৰীত আছোঁ এতে নাৰিকল লৈ আহিছোঁ নাৰিকল আৰু বনাম আপোনালোককো ভিডিঅ' দেখাম আৰু ময়দা লৈ আহিছে নিমকি বনাম এনেকৈ আৰু সৰু-সুৰাকৈ পাতিম আৰু ইয়াতে গাইজ এতিয়া মই নিমকি বনাবলৈ লৈছোঁ প্ৰথমে দিছোঁ ময়দা তাৰ পিছত কালো জিৰা আৰু এতিয়া দিম নিমখটো দিম কলা নিমখ মানে নিমকিত নিমখ অলপ দিলে ভাল লাগে নিমখ অলপ দিছোঁ কলা নিমখ আৰু এতিয়া ভালকৈ মতি ল'ম ৰিফাইন আৰু পানী দি পিনি যেহেতু মই গৰম পানী দিম গৰম পানী দিলে সোনকালে ভাল হৈ যায় কৰি লৈছোঁ আৰু এইটো ইয়াত দি বেলনাত দি পিনি ভালকৈ বেলিম আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে গাইজ এতিয়া এনেকৈ বেলনাটো লৈ এনেকৈ বেলি লৈছোঁ তাৰপিছত এইটো কাটিব লাগিব মই এইটো বেলনাটো বেলি পিনি এনেকৈ কাটিম এনেকৈ কাটি ল'ম আগতে আপোনালোকৰ ইচ্ছা বেলেগ বেলেগ ষ্টাইলতো কাটিব পাৰে কিন্তু মই উজু কাৰণে এইটো এনেকৈ কাটিছোঁ উজু হ'বৰ কাৰণে দিগদাৰ নকৰিবা তুমি যা মোৰ বেবিটো মোৰ কামত লাগি গৈছে এতিয়া বহুত দিগদাৰ হয় মোৰ কাৰণে সেইকাৰণে এনেকৈ কাটি লৈছোঁ আৰু ইজি সোনকালে বেলেগ বেলেগ ষ্টাইলতো কাটিব পাৰে আৰু গাইজ যদিহে মোৰ ভিডিঅ'টো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মৰম দি থাকিব যাতে মই আগলৈ ভাল ভিডিঅ' বনাব পাৰোঁ গাইজ এতিয়া মই নিমকিখিনি কাটি শেষ হ'ল আৰু এতিয়া কেৰাহী এখনত গৰম কৰি আপোনালোকক পিছত দেখুৱাই আছোঁ এতিয়া কেৰাহী এখনত ভালকৈ ভাজি ল'ম এইখিনি এতিয়া কাটা হৈ গ'ল এতিয়া কেৰাহীখন তেল গৰম হৈছে এতিয়া মই নিমকিটো দিম এতিয়া উতলি আছে এতিয়া ধুনীয়াকৈ উতলি আছে এইটো ৰঙচুৱা হোৱাকৈ মই ভাজিম এতিয়া ৰঙচুৱা হৈছে